হব নৰেন্দ্ৰ মোদীৰ দিন পুৱা কি কৰে মোদীয়ে কি কসৰত কৰে মোদীয়ে ডিঙিত অসমীয়া গামোচাৰে মোদীৰ কসৰত পৃথিৱী জল বায়ু আকাশ অগ্নিৰ পৰা প্ৰেৰণা এয়া চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাহিলি পোৱা প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ বাগিচাৰ দৃশ্য এয়া শৰীৰত ব্যায়ামৰ পোছাক ডিঙিত এখন গামোচা পুৱাই এই ৰূপত দেখা গ'ল মোদীক পিছে এয়া বিশেষ কাৰণত নহয় দৈনিক পুৱা এনেদৰে আৰম্ভ হয় মোদীৰ জীৱন আজি পুৱা টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে পোষ্ট কৰিছে এই ভিডিঅ' চাওক মোদীয়ে যোগাসন কৰিছে ঘাঁহৰ ওপৰত খোজ কাঢ়িছে বাগিচাত থকা এজোপা গছৰ চাৰিওফালে ঘূৰিছে পানী কাঠ মাটি বালি শিলৰ ওপৰেৰে খোজ কাঢ়িছে কেইবাজনো মন্ত্ৰীয়ে দিয়া ফিটনেছ চেলেঞ্জ গ্ৰহণ কৰি মোদীয়ে এই ভিডিঅ' পোষ্ট কৰিছে লগতে তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ.ডি. কুমাৰস্বামী ক্ৰীড়াবিদ মণিকা বাত্ৰাৰ লগতে 40 ঊৰ্ধৰ সকলো IPS বিষয়াক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনায়